নমস্কাৰ, মই হৰহিতা। আপোনালোকে চাবলৈ লৈছে হৰহিতা শৰ্মায়াম ইউটিউব চেনেল। আজি মোৰ লগত আছে ধীতিমান কলিতা। নমস্কাৰ। কি খবৰ তোমাৰ? আছো ভালে। তোমাৰ? আছো আৰু। মানে বহুত দিন আগৰ পৰা প্লেনিং কৰিছিলোঁ যে হৰখিতাহঁতৰ ঘৰত আহোঁ। মানে এইটো পৰিৱেশ চবতকৈ বেলেগ আৰু আপুনি বেলেগত নাপায় সেইটো পৰিৱেশ। এওঁলোকৰ ঘৰতে সেইটো পৰিৱেশ পায় আৰু আহি কিনে বহুত বেছি ভাল লাগিল। ভিডিঅ'ত যেনেকুৱা দেখি আছিলোঁ একদম চিম্পল লেভেলত গোটাই মানে মাক দেউতাক তেওঁ গোটাইখিনিয়ে ভাল লাগিল আৰু বাকী তোমাৰ কেনেকুৱা লাগিল? ভাল লাগিল। মই তোমাৰ ভিডিঅ' মোৰ মোবাইল নথকাৰ পৰাই চাই আছো। তো বেলেগতো চাইছিলা? কমেডি চাই আছো। এই মাটিটো পেলাই দিয়া সেইটো ভিডিঅ' মই সদায় চাওঁ। কি কোৱা? এইটো বহুত দিন কৰা নাই, কৰিব লাগিব আৰু সেইটো বঢ়িয়া লাগছি। তাকে বাকী আৰু কি কি ঘৰত চলি আছে বৰ্তমান? ময়ো সুধিব আৰু তোমাক প্ৰথম ভিডিঅ' নেকি এইটো? মোৰ প্ৰথম ভিডিঅ' ইউটিউবত। এতিয়া কি কৰি থকা এনে ঘৰত? ঘৰত আমাৰ লাৰু পিঠাৰ কাৰবাৰটোৱে প্ৰধান, সেই দিয়ে আমি চলি আছো আৰু এই পিঠা পুৰিয়ে আছিলো আমি যোৱাকালি পৰা নাই মাত্ৰ। তাকে মানে তোমাৰ ঘৰৰ ফালে ভালে আছে? আছে ঠিক মানে মই কি কৰিলোঁ, এটা প্ৰেংক ভিডিঅ' বনালোঁ। সিহঁতে মানে অকণমান চোৱা হৈ গৈছিল। এই খুৰীটো অকণমান ভাবছিলোঁ, মোৰো ভয় লাগিছিল অকণমান কিবা গালি চালি বাদ দিয়ে নেকি, কিন্তু লাষ্টত আমি মেনেজ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব পাৰিব, ফুল ভিডিঅ'টো ধীতিমান কলিতা ইউটিউব চেনেলত নে কি? বেয়াটো পোৱা নাই, আমি এনে ধেমালি কৰিলোঁ আৰু কাৰণে ভালে লাগছি। মোৰো ইউটিউবৰ প্ৰথম ভিডিঅ'। আগবাঢ়ি যাওঁ ভালকে কৰি গৈ থাকা। তোমালোকৰ পৰিৱেশটো এনেকুৱা মানে বেলেগত দেখা নাপায় না, ধুনীয়াকৈ আৰামছে দি থাকা আৰু টাইমত ভিডিঅ' দি থাকিবা। ধীতিমান, মই তোমাৰ ভিডিঅ' চাই আছো। তোমাৰ আৰু এটা বেলেগ মাত শুনি আছো, আজি সেই মাতটো শুনা নাই। কোনটো? সৰুটো নে সৰু ল'ৰাটো নে বয়সীয়াল মানুহটো? অলপ বেলেগ ভাষাই দি কওঁ আজি। সেইটো বহুত দিন হ'ল, 6 মাহ মান ওলোৱাই নাই। মানে একবাৰ অলপ অনুৰোধ এনেকৈ আৰু মানে দাদা আমি মাটিটো পেলাই দিম এনেকুৱা এইটো কথা কৈছো চাগে। এইটো কি নামটো মই পাহৰি গ'লো ৰ'বা। কি বুলি কৈছিলো? চদ্ৰুল। তোমাৰ মনত আছে? চদ্ৰুল। কি খবৰ? আমি ভালে আছে। ভালো। আমি মাটি চাটি পেলাই আছে। আপোনাৰ যদি মাটি লাগে আমি ক'ব। আমার লাগা আছিল। কেই গাড়ী লাগিব? আমার মানে রাস্তাটোত পানী উঠে। ঠিক আছে বাইদেউ, আমি মাটিটো পেলাই দিম। এনেকৈ ধেমালি কৰা যায় আৰু সেই আৰু এনেকৈ আমি প্ৰেংক কলবিলাক কৰোঁ। তো তাৰি কাৰণে বহুত কৈছিল যে প্ৰেংক কল লাগে। এতিয়া তোমাৰতো মোবাইল নাছিল চাগে? নিজা মোৰ তাত নাম্বাৰো নাছিল সঁচা কথা ক'ব গ'লে। তাৰপিছত মই ভাবিলোঁ কি এটা কাম কৰোঁ, ঘৰত যাই ডাইৰেক্ট লাইভ প্ৰেংক এটা কৰোঁ। সেইটো কাৰণে আজি আমি এনেকৈ কৰিলোঁ। আৰু সৰু ল'ৰাৰ মাতটো একবাৰ উলিয়াই দেচোন। কাহে হৈছে ৰ'বা। বাকী আজি বহুত ভাল লাগিল। হৰ্ষিতা বাহঁতৰ ঘৰত আহিছিলোঁ আৰু বায়ে মানে বহুত লাৰু চাৰু বনায় আৰু আমাকো খাব দিলে, ৰাহুল দাদাও খালে, ভাল লাগে। আৰু আমি এনেকৈ কৰোঁ। ৰাইজে অলপ মানে বেমাৰ হৈছে নে, অকণমান কাহ হৈ আছে, সেইটো অলপ প্ৰব্লেম হৈ আছে মানে। আৰু মোৰ অলপ দিগদাৰী হৈছে, অলপ সেই লাগে ময়ো নৰো। ঠিকে আছে দিয়া, তুমি ভিডিঅ' বনাবা, ভাল ভিডিঅ' আৰু নতুন ভিডিঅ'। কাৰণে বহুত বেছি ধন্যবাদ। থেংক ইউ।